বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ নিখিলছ ব্লগ আল্টিমেটলৈ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে দেখি গম পাইছে কিজান মই যোনটো আমাৰ ঘৰত ঘৰ বনাই আছিলোঁ, মোৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিব পাইছিলেই। যোনটো ছিষ্টেমত ঘৰটো বনাই আছোঁ সেইটো আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে কেতিয়াবা যদি বনায় তেতিয়া কম খৰচতে কেনেকৈ ঘৰটো বনাব পাৰে। আৰু সম্পূৰ্ণ ডিজাইনটো হৈছে মোৰ নিজৰ প্ৰচেষ্টাত মই কৰিছোঁ। সম্পূৰ্ণ ডিজাইনটো মই দিছোঁ আৰু কম খৰচত মানে কেনেকৈ কৰিব। বন্ধুসকল আপোনালোকে জানে মই আগৰ ভিডিঅ'ত কৈছিলোঁৱেই যে এই ঘৰটো আমি বৰ্তমান থাকিবৰ কাৰণে বনাই লৈছোঁ আৰু পাছত গৈ এইটো ভাড়া ঘৰ হ'ব। সেইকাৰণে এইটোত আমি ইটাৰ কোনো কাম নকৰোঁ। ইয়াত গোটেই সম্পূৰ্ণ বাঁহৰে কাম হ'ব আৰু প্লাষ্টাৰ কৰি দিয়া হ'ব, মানে বাটাম দিয়া ঘৰ। আৰু কিন্তু বাটাম দিয়া ঘৰত আপোনাৰ আগৰ যোনটো ছিষ্টেম আছিলে সেইবিলাক আপোনাৰ কি হয় কাঠৰ বিট দিয়ে। কাঠৰ বিট দিলে মানে কি হৈ যায় আপোনাৰ ছিষ্টেমটো পুৰণা জামানৰ হৈ যায়। সেইকাৰণে ইয়াত কাঠৰ বিটৰ কোনো কাম নহয়। আৰু আপোনালোকে ইয়াত দেখিব পাইছে গোটেই ঘৰটোৰ চাৰিও কিনাৰে আপোনাৰ এনেকৈ লোহাৰ যোনখিনি আপোনাৰ ৰড কাটি কাটি লগাই থোৱা হৈছে। এইখিনিতে বাঁহৰ বেৰেনাখিনি উঠা হ'ব, ওপৰতো লগোৱা হৈছে, তলতো লগোৱা হৈছে, আপোনালোকে দেখিব পাইছে বন্ধুসকল। আৰু ইয়াতে আপোনাৰ বাঁহৰ কামি বান্ধি বান্ধি ইয়াতে মানে বাঁহৰ জেওৰাখন আপোনাৰ ধুনীয়াকৈ বেৰেনাখন মানে আপোনাৰ বন্ধা হ'ব। আৰু পাছত আপোনালোকে ভাবিব পাৰে ইয়াত ঢিলা হ'ব পাৰে, টাইট নহ'ব পাৰে, মজবুত নহ'ব পাৰে, কিন্তু সম্পূৰ্ণ মজবুত হ'ব। আৰু মোৰ নেক্সট ভিডিঅ' যেতিয়া আহিব আপোনালোকে সম্পূৰ্ণ দেখিব পাব কেনেকৈ বেৰেনাখন আপোনাৰ বন্ধা হৈছে, কেনেকৈ প্লাষ্টাৰ কৰা হৈছে। মানে বেৰেনা যোনখন বন্ধা হৈছে আপোনালোকে এই ভিডিঅ'তে দেখিব পাব। কিন্তু যোনখিনি প্লাষ্টাৰ পৰৱৰ্তী যোনখিনি মোৰ ভিডিঅ' আহি থাকিব ঘৰক লৈ, সেইটো আহিব, আপোনালোকে দেখিব পাব তাত সম্পূৰ্ণকৈ কেনেকৈ প্লাষ্টাৰ কৰা হৈছে, কেনেকৈ বন্ধা হৈছে আৰু টাইট হৈছে নে নাই হোৱা গোটেইখিনি দেখিব পাব। এতিয়া বন্ধুসকল দেখিব পাইছে আপোনালোকে ইয়াত কেঁচি বনাই থকা হৈছে। মানে এইখিনি কেঁচিটো আপোনাৰ তিনিটা মই যোনটো ঢালাই দিছোঁ ঢালাই দিয়ে কৰা হৈছে। আৰু এইখিনি যোনখিনি পাৰ্লিং হয় পাৰ্লিংখিনি লগোৱা হ'ব আপোনাৰ সম্পূৰ্ণ লোহাৰ এইখিনি পাইপ হয়, মানে স্কোৱাৰ পাইপ হয়। স্কোৱাৰ পাইপ দি আপোনাৰ কেঁচিখিনি দিয়া হ'ব, কেঁচিৰ পাৰ্লিংখিনি দিয়া হ'ব। আৰু বন্ধুসকল যেতিয়াও বাঁহৰ এনেকুৱা আপোনাৰ কামি কাটি কাটি ঘৰ বনাবলৈ যাব, তেতিয়াহ'লে বাঁহখিনি ধুনীয়াকৈ কাটি আপোনাৰ এনেকৈ চুচি দি ধুনীয়াকৈ ৰ'দত শুকাব দিব। যদি ৰ'দত শুকায় তেতিয়াহে ধুনীয়াকৈ আপোনাৰ কি হয় প্লাষ্টাৰখিনি ধৰিব। আৰু যদি আপুনি প্লাষ্টাৰখিনি কৰি দিব কেঁচাকৈ, তেনেহ'লে বাঁহখিনি শুকাই শুকাই যাব আৰু প্লাষ্টাৰটো ঢিলা হৈ যাব। তেতিয়া আপুনি আপোনাৰ যোনখন ৱালখন হ'ব, ৱালখন আপোনাৰ মানে কি হ'ব একদম ঢিলা হৈ যাব। সেইবাবে আপোনালোকে বাঁহখিনি ধুনীয়াকৈ শুকুৱাই ল'ব। আৰু এই দেখিব পাইছে আপোনাৰ যোনখন বেৰনা দিছে সেইখন আপোনাৰ ছিষ্টেমটো এনেকৈ পথালিকৈ দিব। পথালিকৈ দিলে কি হ'ব আপোনাৰ চিমেণ্টখিনি ধুনীয়াকৈ লাগিব আৰু এৰি এৰি নাযাব। আপুনি যদি থিয়কৈ দিয়ে তেনেহ'লে থিয়কৈ দিলে আপোনাৰ কি হয় চিমেণ্টখিনি আপোনাৰ ধুনীয়াকৈ লাগি নধৰিব। বন্ধুসকল দেখিব পাইছে এয়া ওপৰত পাৰ্লিং লগাইছোঁ কেনেকৈ দেখিব পাইছে আপোনালোকে। তাৰপাছতে আপোনাৰ পাৰ্লিং লগোৱাৰ পাছতে যোনকেইটা কেঁচি আছে তাৰ মাজে মাজে তিনিটাহে মেইন কেঁচি দিছিলোঁ আপোনাৰ ঢালাই দি, আৰু বাকীখিনি আপোনাৰ যোনখিনি সেইখিনি আপোনাৰ এনেকুৱা স্কোৱাৰ পাইপেৰে দিছোঁ। বন্ধুসকল ঘৰটো বনাওঁতে কিমান খৰচ হ'ল, যেতিয়া ঘৰটো সম্পূৰ্ণ হ'ব আপোনালোকৰ আগত ভিডিঅ' এটা বনাই আপোনাৰ ডিটেইলছত ক'ম কেনেকৈ কিমান খৰচ হ'ল। বন্ধুসকল দেখিব পাইছেই এই 4টা কোঠালিৰ বেৰেনা দিয়া হৈছে, 4টা কোঠালিৰ বেৰেনা বনোৱা হৈছে। তাৰপাছতে আপোনাৰ ইয়াত প্লাষ্টাৰ কৰা হ'ব। প্লাষ্টাৰ কৰাৰ পাছত আপোনাৰ ইয়াত পুটিন চুটিন কটা হ'ব। আপোনাৰ ইয়াত টিং চিং লগোৱাৰ পাছত তাৰপাছতে ইয়াত গোটেই পুটিন চুটিন কটা হ'ব বুলি ক'লোৱেই। তাৰপিছত ৰং চং মৰা হ'ব। ৰং চং মৰাৰ পাছত আপোনালোকৰ ফাইনেল লুকছটো দেখাম কেনেকুৱা লাগিছে। আপোনালোকে ক'ব বন্ধুসকল, জনাব কেনেকুৱা লাগিছে। আৰু ঘৰৰ ভিডিঅ' মই আৰু নিদিওঁ, এইটোৱে লাষ্ট। ইয়াৰ পিছত যেতিয়া একদম পূৰা কমপ্লিট হৈ যাব ফিনিচিংটো দিম আৰু আপোনালোকৰ আগত দেখুৱাম। আপোনালোকে চাই ক'ব কেনেকুৱা লাগিছে। আৰু ইয়াত দেখিব পাইছে ইয়াত গ্ৰিল লগাম, গ্ৰিলখিনি দেখিব পাইছে বন্ধুসকল। পাকঘৰটো বনাই দিছে, পাকঘৰ এইটো বিমৰ কাৰণে বনোৱা হৈছে। পাকঘৰটো আপোনাৰ 1 চালিৰ দিম, মানে 1 চালি আপোনাৰ ইটা উঠাই ইটা গাঁথনি, আৰু ইটা গাঁথনি যোনটো দিম সেইটো আপুনি পাছত ভিডিঅ'ত দেখিব পাব পাছৰ অংশখিনিত, যে আপোনাৰ 1 চালি দিম। আৰু প্ৰথম যোনটো 3 ফুটৰলৈকে হ'ব, 3 ফুটৰলৈকে আপোনাৰ 5 ইঞ্চি কৰা হ'ব আৰু তাৰপিছত 3 ইঞ্চি কৰা হ'ব। বন্ধুসকল আগত যেনেকৈ কৈছিলোঁ আপোনাক ভিডিঅ'টোত পাকঘৰৰ কাম বহুতখিনি উঠি গ'ল। আৰু এয়া দেখিব পাইছে আমি প্ৰথমতে 5 ইঞ্চিৰ কাম কৰিলোঁ, তাৰপিছত 3 ইঞ্চিকৈ কৰিছোঁ। কাৰণ এইটো পাছত গৈ ভাড়া ঘৰ হ'ব, সেইবাবে ইমান খৰচ কৰা নাই। আপোনাৰ এইফালে দেখিছে স্লেবটো দিয়া হৈছে, ইয়াতে আপোনাৰ গেছৰ বাৰ্নাৰ চাৰ্নাৰ ৰখা হ'ব, তাৰপিছত ফ্ৰিজ চ্ৰিজ ৰখা হ'ব। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिला हूं। मुझे
चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूँ, मुझे पैसों के पीछे भागना है।